Hello guys, welcome back to my new vlog. তো আমি আজি আছো ভোগালী মেলাত। ভোগালী মেলা এটো এটা বহুত ধুনিয়া এটা ইয়াত বনাই থৈ দিছে। হাতী মানুহৰ সংঘাতৰ বলক আপোনালোকক দেখাও। দেখিছে কৰে আছে বাণিজ্যিক মেলা এটো বা চাম অলপ ঘৰ ভাঙাৰ দৃশ্য এয়া চাংঘৰ মানে মিচিং সম্প্ৰদায়ৰ ঘৰ হ'ব পাৰে কাৰণ চাংঘৰ তেওঁলোকৰে থাকে তালে কলগছ হাতীয়ে খাইছে এয়া ভাঙি পেলালে কুকুৰে ভকিছে ধুনীয়াকৈ বনাই থৈ দিছে ঘৰটো বেকাকে এয়া হাতী কি বঢ়িয়া এইটো এটা হাতীয়ে ভৰালৰ পৰা ধান খোৱাৰ দৃশ্য দেখিছে ভৰালৰ বেৰ পুতাই ধান খাইছে এফালে মস্ত ডাঙৰ হাতীয়ে ঘৰ ভাঙিছে ঠেলি আৰু এয়া সৰু সৰু খৰি চৰি থোৱা ঘৰ বঢ়িয়া একদম মিচিং সম্প্ৰদায়ৰ ঘৰ ইমান ধুনীয়াকৈ বনাই থৈ দিছে এফালে এটা কুকুৰ আছে আৰু ইধাৰ দেখিছে আপোনালোকে হাঁহ বা এটা ভৰাল টাইপ নো আৰু ইফালে আছে এইটো গাহৰি নেকি এইটো গাহৰি দেখিছে ই তাতে আছে আপোনালোকে ইয়াত গাহৰি থৈছে আৰু ইফালে এইটো আছে হাঁহৰ গঁৰাল আৰু এয়া দিনত মানুহ কম কিন্তু ভাল লাগিছে ফুল চাওক ফুলকবি বন্ধাকবিৰ নিচিনা কি বঢ়িয়া বঢ়িয়া ফুল আৰু তাৰ চাইডতে ধুনীয়াকৈ জাপিৰ ডিজাইনত বনাই দিছে ভেলাঘৰ দেখিছে ভেলাঘৰটো চাই হ'বলৈ এইফালে কাষত কাঠ খৰি আছে যাতে জ্বলাই চাব পাৰে কি বঢ়িয়া ভেলাঘৰ সোমাই চাওক এইটো ভেলাঘৰ বঢ়িয়া এয়া দেখিছে বিভিন্ন সম্প্ৰদায়ৰ কাপোৰৰ দোকান ধুনীয়া ধুনীয়া